নমস্কাৰ এলএফ নিউজ ষ্টুডিঅ'ৰ মজিয়াত মই গৌৰীমা ৰয়। এইখিনিতে আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। নগাঁও জিলাৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ মন্দিৰ পৰিদৰ্শন কৰে মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পীযুষ হাজৰিকাই। উপস্থিত হৈ মন্দিৰ প্ৰসংগত পৰিদৰ্শন কৰাৰ লগতে পঞ্চম পৰ্যায়ৰ লকডাউনৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই লকডাউন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি পালন কৰা হ'ব। লগতে অসম চৰকাৰৰ দশম আৰু দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আচ্ছা, লিংগটো প্ৰত্যেকবাৰে ডাঙৰ হৈছে তাৰমানে এইটো হ'ল শুক্ৰাচাৰ্য মুনিয়ে স্থাপন কৰা লিংগ এটা ইয়াত কোনোবা এটা সময় মিলি যাব, সেইটো মিলি যাব পাৰে। এইটো বৰ্ধমান ভাৰত চৰকাৰৰ যি নিৰ্দেশ সেই নিৰ্দেশে অসম চৰকাৰে সুন্দৰ কৰি পালন কৰে আৰু মই ভাবোঁ যে 1 তাৰিখৰ পৰা নতুন নীতি আহিব আৰু যি ধৰণে আহিব সেই ধৰণে আমি অসমত পালন কৰিম। বিদ্যালয়সমূহৰ ক্ষেত্ৰত কিবা চিন্তা চৰ্চা কৰিছোঁ? আমি বৰ্তমান চিন্তা কৰা নাই, কিন্তু অকণমান পৰিকল্পনা ধৰণৰ মূৰত আছে, কিন্তু বহুত বেছি চিন্তা এইকাৰণে কৰা নাই কাৰণ ভাৰত চৰকাৰে যদি সম্পূৰ্ণ বাধা দিয়ে তেতিয়াতো আমি চিন্তা কৰিও লাভ নহ'ব। ভাৰত চৰকাৰে যদি ৰাজ্য চৰকাৰৰ হাতত এই দায়িত্ব অৰ্পণ কৰে তেতিয়াহ'লে আমি দশম আৰু দ্বাদশ শ্ৰেণীৰ অলপ অচৰক হ'লেও কৰি ক্লাছ আৰম্ভ কৰাৰ আমি চিন্তা কৰিম। কিন্তু ভাৰত চৰকাৰে যদি কয় যে নহয় একেবাৰে নহ'ব তেতিয়াহ'লে তো চিন্তা কৰি লাভ নহ'ব। এইটো সময়ত মেলেৰিয়া আৰু এনকেফেলাইটিছৰ আপোনাৰ প্ৰাদুৰ্ভাৱৰ সময় স্বাস্থ্য বিভাগে কিবা বিশেষ ব্যৱস্থা? আমি গাঁৱে গাঁৱে আমাৰ ডক্টৰৰ টীম গৈ আছে। অসমৰ প্ৰতিখন গাঁৱতে যাৰেই জ্বৰ হৈছে তাৰে আমি চেম্পল লৈছোঁ আৰু প্ৰায় 23,000 গাঁৱত ইতিমধ্যে আমি গ'লোঁ। নতুনকৈ আকৌ 1ৰ পৰা 23,000লৈকে আৰু এটা অভিযান আমি অহা মাহৰ 7 তাৰিখৰ পৰা চলাম।